নমস্কাৰ সকলোলৈকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। হেল্ল' গাইজ, নমস্কাৰ। আজি বহুত দিনৰ মূৰত আচলতে আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াম বুলি ভাবিছোঁ। একেবাৰে কম সময়তে এযোৰ মেখেলা চাদৰ বনাই আপোনালোকক দেখুৱাম। আৰু এইখন যে দেখিছে, এইখন এখন মেখেলা আনি দি থবৰ আচলতে বহুত দিনেই হ'ল। যিহেতু মই চাকৰি কৰোঁ, মোৰ বন্ধ নাই। এতিয়া আজি বন্ধ আছে, যিহেতু মাধৱদেৱৰ তিথি, ভাবিলোঁ কেনেবাকৈ এযোৰ মেখেলা চাদৰ বনাওঁ। আৰু অহাকালি একদম আমাৰ ওচৰৰ ঘৰৰে বিয়া এখন আছে। এইখন এখন মেখেলা আনিছোঁ আৰু ছেম এনেকুৱা আৰু এখন আনিছোঁ, দুখন আনিছোঁ। মই ভাবিছোঁ কেনেকৈ মেখেলা চাদৰ এযোৰ বনাওঁ। তাৰপিছত আৰু মই আনিলোঁ এইখিনি থান কাপোৰ আনিছোঁ। এতিয়া কেনেকৈ বনাওঁ মেখেলা চাদৰযোৰ ভাবি আছোঁ, কেনেকৈ দিলে ভাল লাগিব। মানে এইখনটো মই মেখেলা হিচাপতে ৰাখিম। এইখন মই এখন পূৰা মেখেলা হিচাপতে ৰাখিম। তাৰপিছত এইখন মেখেলাৰ পৰা অকণমান কাটি পেলাই চাদৰত মই ভাবিছোঁ এইখন মাজত চাদৰো বনাওঁ, দুই ছাইডত এইখন মেখেলাখন কাটি দিম। কিন্তু এই কাপোৰটো আচলতে গৰম হয়। মই কালি গ'লোঁ হঠাৎ বজাৰত, কিন্তু ভাল সেনেকুৱা কটন কাপোৰ যিখন দোকানত গৈছিলোঁ নেদেখিলোঁ। এতিয়া ভাবিছোঁ অকণমান বেলেগ ষ্টাইলত বনাওঁ। গতিকে বলকচোন ভিডিঅ'টো চাব। আৰু যিহেতু অহাকালি এখন বিয়া আছে, কাপোৰযোৰ মোৰ 1 ঘণ্টাত ৰেডি হৈ যাব, গোটেইখিনি চিলাই মেলি। আৰু গাঁঠিব লগা থকাখিনি অকণমান আৰু বাৰু পিছত গাঁঠিম। কিন্তু অহাকালি বিয়াখনত পিন্ধিমেই বাৰু এইযোৰ কাপোৰ। তাৰ ডিচিশ্যন লৈছোঁ। আৰু খালি ব্লাউজ পিচটো পিছত চিলাব লাগিব। ব্লাউজটো কেনেকৈ বনাওঁ সেইটো অকণমান পিছত বনাম বাৰু। আৰু ব্লাউজটো যিহেতু মই নিজে চিলাব নাজানো, সেইটো টেইলৰত দিব লাগিব। গতিকে ব্লাউজটো এইটো কাপোৰৰ আধা ৰৈ যাব, এইখিনিতে ব্লাউজ এটা বনাম আৰু। কিন্তু এতিয়া মেখেলা আৰু চাদৰখন দুয়োটা কমপ্লিট কৰিম মই। বলকচোন মোৰ লগত ভিডিঅ'টো চাই থাকিব। এয়া মেচিনৰ ওচৰত বহিছোঁ। এয়া মেখেলাখন ল'লোঁ আৰু এয়া গ্ৰীণ কালাৰৰ ফলছ এটা আনিছোঁ। এইটো এতিয়া মেচিনত চিলাম। এই কাপোৰখন এনেকৈ 2 টুকুৰা কৰি কাটি লৈছোঁ। 1 টুকুৰা আৰু এই 1 টুকুৰা। আৰু এইখনত এনেকৈ এইটো ছাইডত এনেকৈ লগাই দিম, আৰু সেইটো ছাইডতো লগাই দিম। এনেকৈ লগাই দি তাৰপিছত গাঁঠি দিম। যেতিয়া বনোৱা হ'ব আপোনালোকক পিন্ধি দেখাম, জনাব কেনেকুৱা হয়। আৰু এয়া যে গল্ডেন কালাৰ লেচ দেখিছে, এই লেচখিনি মই ছাইডত এনেকৈ লগাই দিম। গতিকে চাই থাকক। আৰু এয়া চাওক মোৰ কাপোৰযোৰৰ ফাইনেল লুক। ভিডিঅ' কোৱালিটি সিমান বেছি ভাল হোৱা নাই বাৰু। তথাপিতো কাপোৰযোৰ কিন্তু ওচৰৰ পৰা বহুত ভাল লাগিছে। সকলোৱে কৈছে বহুত ধুনীয়া হৈছে বোলে। একেবাৰে কম খৰচ পৰিছে। মেখেলা দুখনত লৈছিলে 300, আৰু যিখিনি কাপোৰ কিনিছোঁ সেইখিনিত লৈছে 150। আৰু এয়া চাওক বিয়া ঘৰত মই, আৰু এয়া মই ল'ৰাৰ লগত বিয়া খাই আছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব।